আজি মই ৰাতিপুৱাই ৰঙা ৰঙা পিন্ধি লৈছোঁ কাৰণ আজি হৈছে মোৰ বাৰ্থডে আৰু ৰঙা মোৰ ফেভৰেট। চ' ৰেড কালাৰটো মোৰ ফেভৰেট হোৱাৰ কাৰণে ৰাতিপুৱাই পিন্ধি লৈছোঁ আৰু দেই, বাৰ্থডে বুলি নতুন কাপোৰ নহয় পিছে। চ' আজি দিনটোকে মোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, জন্মদিনৰ দিনটো কেনেদৰে পাৰ কৰিম। ৰাতিপুৱাই গা পা ধুলোঁ, এয়া চুলি দেখিছে লাডু হৈ আছে আৰু ফনিয়াব লাগিব অকণমান। এইখিনি এয়া গা পা ধুই চাকিগছ জ্বলাই ল'লোঁ, সদায় জ্বলাওঁ পিছে, কিন্তু আজিও জ্বলালোঁ আৰু আজি পিছে ফুলপাহ ছিঙিলোঁ আৰু মই কিন্তু ফুল ছিঙা মানুহ খুব বেছি বেয়া পাওঁ, নিজেও নিছিঙোঁ, কিন্তু আজি বাৰ্থডে বুলি ছিঙি দিলোঁ আৰু সেয়া ফুল দি পেলাই অকণমান সেৱা কৰিলোঁ, ধূপ দুডালমান জ্বলাই, সদায়ে জ্বলাওঁ। আৰু 2 বছৰমান ধৰি মই নামঘৰ মন্দিৰ একোৱে যাব পৰা নাই। হয় পিছে এইটো হয় যে নামঘৰ মন্দিৰত গ'লে যি ঘৰতো একেই, তথাপিও গৈ কিবা এটা মনৰ শান্তি লাগে নহয় জানো। কিন্তু মই 2 বছৰ ধৰি একেবাৰে যাব পৰা নাই, যাবলৈ পোৱাই নাই। বাৰ্থডে প্লেন আছিলে আৰু সেইটো আছিলে মই গছপুলি এটা ৰুম বুলি ভাবিছিলোঁ জন্মদিনৰ দিনা, কিন্তু আমাৰ ইয়াতেতো অকণমান দিগদাৰ হয়, পাবলৈ নাই। সেইকাৰণে মই আজি আমাৰ গাখীৰ দিয়া দাদাজনক কৈ পঠাইছোঁ, তেওঁৱে আমাক আনি দিয়ে যিকোনো ফুলৰ পুলি হওক বা কিবা কিবি লাগিলে। চ' তেওঁকে কৈ পঠাইছোঁ, তেওঁ আনি দিম বুলি কৈছে, মই কাইলৈ ৰুই দিম। আৰু ভালেই হ'ল পিছে, কাইলৈও বিশ্ব পৰিৱেশ দিৱসেই হয়। সেয়া চাওক মোৰ বাৰ্থডে উইচেছবিলাক আহি আছে। চ' কাইলৈ বিশ্ব পৰিৱেশ দিৱস হয়, কাইলৈ ৰুই দিম। আপোনালোকেও এটা এটা গছপুলি ৰুব বুলি মই আপোনালোকৰ পৰা আশা ৰাখিলোঁ। চ' বহুত জৰুৰী গছপুলি ৰোৱাটো। যেনেদৰে এইবিলাক শেষ হৈ গৈছে দিনক দিনে, আমি যদি সমানে ৰুই নাযাওঁ তেতিয়াহ'লে কেনেদৰে হ'ব নহয় জানো। চ' এটা এটা গছপুলি ৰুব দেই কাইলৈ। চ' চাই থাকক আজি বাৰ্থডে দিনটো কেনেদৰে পাৰ কৰোঁ মই। আপোনালোকেও কিনো কৰিম আৰু জাষ্ট কেক এটা বনাম, যিটো বেচটো মই কালিয়ে বনাই থৈছোঁ, আজি জাষ্ট ওপৰ আইচিংখিনি কৰিব আছে। সেয়া আকৌ উইচ আহিছে। চ' কেক বেচটো মই কালিয়ে বনাই থৈছোঁ, মই কৈছিলোঁ, আৰু আজি আইচিংটো কৰোঁ। আইচিংটো পিছে মই হুইপ ক্ৰীমেৰে নকৰোঁ দেই, গতিকে যদি জানিব মন আছে কিহেৰে কৰিছোঁ এইটো শেষলৈকে চাই থাকিব ভিডিঅ'টো। আৰু সেয়া সৰু সুৰাকৈ দিনটো পাৰ কৰিম আৰু আজি, কিন্তু মনটো এনেই ফূৰ্তি লাগি আছে বাৰ্থডে বুলি জানি, সৰু ছোৱালীৰ নিচিনা কিবা। চ' চাই থাকিব ভিডিঅ'টো শেষলৈকে দেই। এইফালে মায়ে প্ৰসাদৰ কাৰণে এয়া মগু তিয়াই থৈ দিছে, এয়া প্ৰসাদ আগবঢ়াব। সেয়ে যোৱান কেকটো ৰেডি কৰিব লাগে জানেনে, কেকটো বনাব লাগে। সেইটোৱে মোৰ আজি মানে এতিয়া আৰু মোৰো গধুৰ লাগিছে, ভাবিছোঁ কালিয়েনো কিয় বনাই নথলোঁ, কিন্তু ঠিক আছে বনাম আৰু। কিন্তু তাৰ আগতে এই অকণমান বাৰ্থডে উইচবিলাকৰ ৰিপ্লাই কৰি লওঁ নহয় জানো। সকলোৱে নিজৰ ইমান ভেলুৱেবল টাইমখিনি উলিয়াই মোক উইচ কৰিছে, তাৰ ৰিপ্লাইটো কৰি ল'ব লাগিব নহয়। ঠিক আছে, মই কেইটামান ৰিপ্লাই কৰি লওঁ তেতিয়ালৈকে, তাৰপিছত মই কেকটো বনাম, আপোনালোকক অলপ চলপ দেখাম বাৰু। ঠিক আছে, এয়া এইফালে মই কেকটো পূৰা ৰেডি কৰি ল'লোঁ। ৰেডি মানে দেখিছে কিমান ৰাফকৈ মই আইচিং কৰি থৈছোঁ, এয়া চাওক। আৰু এই আইচিংখিনি হৈছে মই বাটাৰ ক্ৰীমৰ ফ্ৰষ্টিংটো ইউজ কৰিছোঁ, মানে হুইপ ক্ৰীম ইউজ কৰা নাই, মই বাটাৰ ইউজ কৰিছোঁ। আৰু তাৰ ওপৰত এয়া মই চকলেট গানাছ বনাই লৈছিলোঁ। এয়া চকলেট গানাছটোত অনলি বাটাৰ আৰু গাখীৰ দি পেলাই বনাইছোঁ, আৰু চকলেটৰ লগত কম্পাউণ্ড চকলেট যিটো আহে সেইটোৰ লগত অলপমান বাটাৰ আৰু গাখীৰ মিক্স কৰি দিছোঁ, আৰু সেইটো এতিয়া এই কেকটোৰ ওপৰত ঢালি দিছোঁ। এয়া চাওক কিমান ধুনীয়া লুক এটা আহিছে নহয়নে। আৰু তাৰ চাইডে চাইডে মই এয়া চকলেটেৰে বনাই থৈছিলোঁ। এই চকলেট কেকৰ ৰেচিপিটো মই আপোনালোকক যদিহে ভালকৈ ভিডিঅ'টো কৰা আছে মই আপোনালোকক শ্বেয়াৰ কৰি দিম বাৰু এক্সট্ৰাকৈ। ইয়াতে মই আপোনালোকক খুব জল্দিকৈ দেখাবলগীয়া আছে। এই ছাইডৰ যিখিনি এইখিনি মই লগাইছোঁ ডেক'ৰেশ্যনখিনি, এইখিনি মই আগতীয়াকৈ বনাই ৰাখিছিলোঁ। আৰু এতিয়া এয়া চাওক কিমান লৰালৰিকৈ মই কৰিছোঁ এইখিনি একচুৱেলি। আৰু ওপৰত আৰু অকণমান চকলেট গানাছ মই এনেকৈ লগাই দিছোঁ। একদম প্ৰফেশ্যনেলৰ নিচিনা হাতখনটো হ'ব নোৱাৰে ন, ঘৰতে ৰেডি কৰিছোঁ আৰু। চ' আৰু এতিয়া এয়া চাওকচোন, মই আইচ ট্ৰে যি আছিলে তাতেও অকণমান কম্পাউণ্ড চকলেট হোৱাইট আৰু ডাৰ্ক দুটা মিলাই পেলাই এনেদৰে
ফ্ৰিজ কৰি থৈছিলোঁ। আৰু এয়া চাওক, এয়া দেখাত কেকটো মোৰ বাৰু ভালেই লাগিছিলে, আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। আৰু ওপৰত অকণমান এনেকৈ হোৱাইট আৰু ডাৰ্ক চকলেটৰ মিক্স এনেদৰে ক্ৰাছ কৰি পেলাই দি দিছোঁ। একেবাৰে ঘৰুৱা ধৰণৰ কেক আৰু চ' এয়া ফাইনেল লুকটো ইয়াৰ এনেকুৱা হ'লগৈ আমাৰ কেকটো। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত এবাৰ জনাব। পাৰিলে মই ৰেচিপিটো দিবলৈ ট্ৰাই কৰিম, যদিহে ভালদৰে মোৰ ক্লিপকেইটা আছে। আৰু এইফালে মায়ে বনাই আছে পায়স, এয়া বাচমতি চাউলৰে বনাইছে আৰু লগত এমুঠিমান ব্লেক ৰাইচটো যে সেইটো দি দিছে। এয়া মই বিহুত পিঠা বনাবলৈ আনিছিলোঁ আৰু তাৰে 1 কেজিমান থাকি গৈছিলে, সেইবাবে এমুঠিমান মায়ে ইয়াতেও দি দিছে। আৰু লগতে দিছে বাটাৰ অকণমান, এয়া বাটাৰটো দেখিছে, এয়া ধৰিব পাৰিছে, বাটাৰো দি দিছে। আৰু বাটাৰ দি চাবচোন, খাবলৈ কিন্তু খুব সোৱাদ হয়। আমাৰ কেক ৰেডি আৰু ময়ো ৰেডি। এয়া বাৰ্থডে গিফ্ট কিনি ল'লোঁ, এইটো মায়ে কিনি দিছিলে বাৰ্থডে গিফ্ট। আৰু এটা বাৰ্থডে গিফ্ট পাইছে, এইটো মই দেখাম আপোনালোকক লাহে লাহে। আৰু এইটো মই যে আপোনালোকক কেকটো বনাম বুলি কৈছিলোঁ, এইটো ফাইনেল লুকটো এইটো হ'ল। ইমান বেছি প্ৰফেশ্যনেল হিচাপততো নাজানো আৰু নিজৰ হোৱাকৈ হ'লেই হ'ল। চ' এইটোৱে মোৰ বাৰ্থডে কেক। আৰু পিছে বেলেগ এটা কেক আনিছে, চ' এইটো লগত সেইটো খাবি, ঠিক আছে। আৰু বলক আপোনালোকক দেখাম। এইটো মই বনোৱা কেক ভালকৈ হৈছে, এইটো কোন খাই ভাল যে কেমেৰামেন। আৰু এইফালে এয়া আমাৰ পায়স একদম বাঢ়ি ৰেডি কৰি থোৱা আছে। আচলতে ক'ভিডৰ কাৰণে যিহেতু ইঘৰে সিঘৰলৈ যাবলৈ কাৰণে অলপ দিগদাৰ হৈ আছে, সেইকাৰণে এনেদৰে সজাই লৈছোঁ। আৰু ঘৰে ঘৰে আমি দি দিমগৈ আৰু এতিয়া এয়া চব প্ৰসাদ, কেক আৰু পায়স, সিমানেই, বেলেগ একো নাই। আৰু এয়াই ঘৰে ঘৰে বিলাই দিম আৰু এতিয়া। কাটা হৈ গ'ল আৰু এটা গিফ্ট পালোঁ, সেইটো দেখাম আপোনালোকক। এয়া সেইটো গিফ্ট পালোঁ, দেখিছোঁ জানে কিমান স্মাৰ্ট গিফ্ট এটা পাইছোঁ মই। এইটো পালছ অক্সিমিটাৰ, এইটো এয়া এটা দিলে আমাক ছাৰে। এইটো বহুত স্মাৰ্ট গিফ্ট দিছে। আৰু তুমি মোৰ লগত থাকি থাকি স্মাৰ্ট হৈ গৈছা নেকি? স্মাৰ্ট বস্তু কিনিবলৈ শিকিছা। আৰু চ' মোৰ ভাল লাগিছে পিছে এইটো গিফ্টটো আপোনালোকক চ' দেখালোৱে। আৰু সেইদিনাখনি বায়ে যিটো গিফ্ট দিলে, এইটো মোবাইলটো যিটো মই বৰ্তমান ভিডিঅ' কৰি আছোঁ, তাৰপিছত এয়া দিলে মায়ে, পিন্ধি আছোঁ। আৰু এয়া এওঁ দিলে, সেইটো এতিয়া ইউজ কৰি চাম। এয়া ভৰাই দিলোঁ আঙুলি আৰু এইটো প্ৰেছ কৰি দিলোঁ। পেলাই দি দিওঁ, মোৰ নতুন বাৰ্থডে গিফ্ট হয় এইটো মোবাইল। আৰু এয়া আহিব এতিয়া, আহিব আৰু দেই। Yes, আহি গ'ল। এটা উল্টাকৈ আহিছে 97, SPটো আছে 97 আৰু পালছ ৰেট আছে 103। চ' এয়া মোৰ নৰ্মেল আছে। আৰু থেংকছ ফৰ দ্য গিফ্ট। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব, সেইফালে বেছি সময় আৰু নাই, সেনেকৈ হ'ব আৰু বিশেষকৈ একো নাই। চ' যিমান পাৰে আছে চাই থাকক। সেয়ে আমি এতিয়া ভাবিলোঁ বৰমাহঁতৰ ঘৰতো প্ৰসাদ কেইটামান দিয়ে থৈ আহোঁ, জাষ্ট দিম আৰু আহিম। চ' আহিলোঁগৈ বৰমাহঁতৰ ঘৰৰ পৰা, প্ৰসাদ দি আহিলোঁ। আৰু আজি বাৰ্থডে দিনটো কেনেধৰণে পাৰ কৰিলোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ।
আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ বৰ বিশেষ তেনেকুৱা নাছিল যদিও সৰু সুৰা অকণমান মুহূৰ্তবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ট্ৰাই কৰিলোঁ যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব যদি চেনেলটো নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু পাৰিলে চেনেলটো শ্বেয়াৰ কৰি দিব আৰু পুনৰ নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰলৈ টিল দেন বাই বাই থেংক ইউ